ৰাতিপুৱা ৰঙা চাহ একাপেৰে আজিৰ এই বিহু দিনটো আৰম্ভ কৰিলোঁ আৰু বিহু বুলি সকলোৱে মিলি একেলগে চাহ খালোঁ আৰু তাৰপিছত আমাৰ খুৰীয়ে নৃত্য কৰাত লাগি গ'ল মানে গান শুনি ৰখিবই নোৱাৰে আমাৰ খুৰী আৰু তাৰপিছত আমাৰ ভাইটিয়ে এবাৰ প্ৰথমবাৰৰ বাবে এটা সৰুকৈ মেজি বনাইছিল মানে আগতে ভেৰালি ঘৰ বনোৱা হয় কিন্তু এবাৰ সি মেজি বনাইছিলে তো সি বনালে আৰু সিয়ে জ্বলালে আৰু তাৰপিছত এয়া আমাৰ মাহঁতে ৰিল বনাইছিলে তো কি গান আপোনালোকে গেছ কৰিব মানে গম পাবই বাৰু কি গান দেখোঁতে লাগিছে আৰু তাৰপিছত আমি আহি গ'লোঁ দুপৰীয়া পথাৰলৈ মানে পথাৰত আহিছিলোঁ আমি ফটো উঠিবলৈ কিন্তু চবেই এতিয়া লাগি গ'ল নিজে নিজে ৰিলচ বনোৱাত তো মই এবাৰ ফটো বুলি চৰি মোবাইলটো ওপৰলৈ কৰি দিলোঁ তো সকলো আহি থুপ খাই গ'ল মানে এইবিলাক আগ্ৰহ ফটোৰ প্ৰতি আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি আহি গ'লোঁ ঘূৰিবলৈ তো আমি ঘূৰোঁ তেতিয়া আমি আহিছিলোঁ মানে ৰহাত ম'ম' খাবলৈ কিন্তু ৰহাত এখন দোকান ম'ম' খোলা নাই মানে ম'ম' কি ফাষ্টৰ দোকান এখনো খোলা নাই তো এতিয়া আমি যামগৈ মুখখন ঘূৰাই লৈ কিন্তু নাযাওঁ ইয়াত লেজ আনিছে আৰু কি আনিছে তই ষ্টিং এই ঠাণ্ডা তেওঁৰ লগত আহিছে মানক জোনাকী গেমত বিজি আৰু বাইদেউ তো ব'লক ঘৰলৈকে যামগৈ পিঠা খামগৈ মাঘৰ বিহু